তোমালোক এই খেল খেলি কেনেকুৱা লাগিছে কোৱাচোন? আমি নেদেখাকেও নিজৰ বন্ধু বান্ধৱীক চিনি পাইছোঁ হয় নহয়? হাঁহি নিদিবা তোমালোক, মুখেৰে একো নক'বা, চিনাক্ত কৰিব দিয়া কোন হয়, তাই চিনি পায় নে নাপায়। সদায় আমি একেলগতে থাকোঁ, চিনি পাবই লাগিব হয় নাই? এতিয়া কোৱা কোন হয়? কোন হয় কোৱা, তোমাৰ মতে কোন হয়? কোন হয় কোৱা? প্ৰিয়ংকা। প্ৰিয়ংকা হয় জানো? নহয়। কোন হয়? সুলেনা। এই খেলৰ জৰিয়তে তোমালোকৰ চিনাক্তকৰণ হৈ যাব। যদি তোমালোক ধৰিব পাৰা যে তোমাৰ সন্মুখত থকা বন্ধু বা বান্ধৱী কোন হয়, তেতিয়া তোমালোক আমি গম পাই যাম সদায় স্কুললৈ আহা হয় নহয়? আৰু যদি ধৰিব নোৱাৰা মানে তোমালোক চাগে সদায় স্কুললৈ নাহা হয় নহয়? তো পৰীক্ষা হ'ব। এতিয়া প্ৰিয়ংকা সন্মুখত কোনোবা এজনীক আমি থিয় কৰাই দিম, তাই মুখেৰে একো নক'ব। প্ৰিয়ংকাই চিনাক্ত কৰিব লাগিব যে সন্মুখত থকা ল'ৰা বা ছোৱালী কোন হয়। এয়া তোমালোক মুখেৰে একো নামাতিবা। প্ৰিয়ংকাৰ সন্মুখত আমি প্ৰিয়ংকাৰ বান্ধৱী থিয় কৰালোঁ। তাই এতিয়া ধৰিব চেষ্টা কৰিব যে এজনী কোন হয়। প্ৰিয়ংকাই চেষ্টা কৰি আছে। কি নাম ক'লে? হয়নে? এতিয়া ধৰিব পাৰিছা তোমালোক যে প্ৰিয়ংকা সদায় স্কুললৈ আহে, সেইকাৰণে এবাৰ জোৰদাৰ চাপৰি দিয়া।